সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাওনা আছে ডিব্ৰুগড়ত, বাণীপুৰত আছে। আমাৰ নামৰূপৰ পৰা মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠী লগত বজাবলৈ গৈ আছোঁ মই আজি। আগতেও বজাইছোঁ, ভিডিঅ' দিয়া নাই মই, আজি ভিডিঅ'খিনি দিম। সকলো চাই থাকিব ব্লগটো। ওলাইছোঁ পাইছোঁ ইয়াত টিংখাঙত। আচলতে মই বাইকখন থৈ যাম, বাইকখন টিংখাঙত থৈ যাম। তাৰপৰা নামৰূপৰ পৰা বাছ লৈ আহিছে, টিংখাং হৈ যিহেতু যাব ডিব্ৰুগড়। টিংখাঙৰ বাইকখন থৈ যাম, পেট্ৰল পাম্পতে উঠিম আৰু ধুনীয়াকৈ দেখা দেখি ব্লগটো আজি যিহেতু দীঘলীয়া হ'ব, চাবলৈ হ'ব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো মাৰি দিব। এতিয়া মই পেট্ৰল পাম্পত পালোহি। মোৰ বাইকখন থৈ মই বাছত উঠিলে, বাকীবিলাকে মানে পানী বটল চানী বটল লৈ লৈছে আৰু এয়া চব। এইজন আমাৰ হৰিচন্দ্ৰ, শংকৰ আছে, আমাৰ জগতৰ গুৰু। এজন বহুত জমনি হয় তাত। আমাৰ স্বয়ং কৃষ্ণ এই জগতৰ। ইতিমধ্যে আমি ডিব্ৰুগড় পালোহি। কি ধুনীয়াকৈ আদৰণি জনাইছে ভাৱৰীয়াসকল। নাটভাগি পোৱা লগে লগে মানে কি ধুনীয়াকৈ ভাৱৰীয়াসকলক সকলোকে খুব ধুনীয়াকৈ আদৰ কৰি আদৰণি জনাই চাহখন খাবলৈ দিছে। এই আমাৰ ৰাইজসকল নামিছে, আমাৰ ৰাইজে বহিছে। ৰাইজে কেতিয়া পালেহি? আমি পালোহি কেইটা? আঢ়ৈটাতে পালোহি দেই। হৰি 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 কেতিয়া পালেহি? আমি সেই পালোহি বাণীপুৰ বৈষ্ণৱ সমাজ। আমাৰ ইয়াতে যে ভাও আছে, ভাওনা নাটভাগি কি ধুনীয়াকৈ সজাইছোঁ। থাকে দিছে মানুহে। আমাৰ ষ্টেজ ভাগ হ'ল এয়া। চাউণ্ড আহি পাই গ'ল, চাউণ্ড লাইট। আমাৰ অগ্নিগড় ফিটিং কৰি আছে। আমাৰ সূত্ৰ আমি ড্ৰেছ কৰি আছোঁ। কৃষ্ণ হৈ গ'ল ড্ৰেছ। এটা ওলাম আৰু ড্ৰেছ আহি গ'ল। ৰেডি হৈছোঁ আৰু আহিছোঁ আমি। ৰাইজবিলাক আহিছে। ধুনীয়া বহুত মানুহ হৈছে। পদকমলে নাস্তি ভক্তি নারায়ণ যেই অভির কন্যা প্রিয় গুণ কথনে অনুরক্তর জিসা
কৰিম ভস্ম এই কথা আমি ভালদৰে প্ৰতিশ্ৰুতিবদ্ধ মন সেইদিনা সূৰ্যাস্তৰ পূৰ্বে আপোনাৰ ভাল কোটি স্বৰ্ণ মুদ্ৰা আপোনাৰ অধিকতা তোমাক কম নি এই মহান ব্যক্তিসকল এই বতৰৰ পদকৈ ব্যক্তিসকল মই কোনোবাই যদি কীৰ্তন ৰাখি কিনিব খোজে দয়াত কৰি কোনোবাই যদি কীৰ্তন ৰাখি কিনিব খোজে এই মহান ব্যক্তিসকল কিমান মূল্য লাগে মোক তুমি দেখোন বহুত বিচাৰিছা মোৰ হাতত 4 কোটিয়া হ'বনে মোৰ এই দেহত কৰিবলৈ এগৰাকী তিৰোতা আছে মোৰ সকলো আছে নাই এগৰাকী লক্ষ্মী দেখা দেখা পূর্ব মাধব লীলা হরিচন্দ্র ভার্য বিক্রি দক্ষিণা দিলা হৰিচন্দ্ৰ নাটকখন সঁচাকৈ নাটভাগি ইমানে তেজেদি এই ককাজনে কান্দি আছে বৰ্তাজনে কান্দি আছে ককাজনে কান্দি আছে তাৰপিছত বহা বাইদেউগৰাকী কান্দি আছে ঠিকেই কৈছে চতুৰ্ভুজ যাৰ পত্নী পুত্ৰ এই আমাৰ নাট সকলোৱে ঘৰলৈ বুলি বাছত বহিছোঁ কি জমনি হৈ যাব এতিয়া চাব দেই